हेलो फ्रेंड, वेलकम टू माय चेनेल। আপোনালোকৰ সকলোৰে ভালনে বাৰু? আজি আকৌ আপোনালোকৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। বলকচোন ৰেচিপিটো কেনেকৈ বনালোঁ চাওঁ। কেঁকুৰাখিনিত মই হালধি আৰু নিমখ মেৰিনেট কৰি লৈছোঁ। এতিয়া গৰম কেৰাহী এখনতে সৰহকৈ তেল দি দিছোঁ। কেঁকুৰাখিনি ফ্ৰাই কৰিব লাগিব। মই ছানফ্লাৱাৰ তেল ইউজ কৰিছোঁ আৰু মেৰিনেট কৰি থোৱা কেঁকুৰাখিনি ভালদৰে কেৰাহীখনত দি দিছোঁ। তেল গৰম হোৱাৰ পিছত আৰু মাজে মাজে লৰাই থাকিব লাগিব। কেঁকুৰাখিনি ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। আমাৰ কেঁকুৰাখিনি ফ্ৰাই হৈ গ'ল প্ৰথমখিনি, আৰু বাকীখিনিও এইদৰে ফ্ৰাই কৰি ল'ব লাগিব। বাকীখিনিও এনেকৈ কমকৈ দি ভালদৰে ফ্ৰাই কৰি ল'ম। গোটেইখিনি কেঁকুৰা আমাৰ ফ্ৰাই হৈ গ'ল। এতিয়া আমি কেঁকুৰাখিনি ভালদৰে প্লেট এখনত উলিয়াই থৈ ল'ম। আৰু এতিয়া আমি মছলাখিনি ৰেডি কৰি ল'ম। মছলাখিনি বনাবৰ কাৰণে মই গৰম কেৰাহী এখনতে সৰু কাপ এটাৰে 1 কাপ জোখৰ বাদাম দি দিছোঁ। বাদামখিনি অকণমান গৰম হোৱাৰ পিছত 2 চামুচমান সৰু চামুচেৰে তেল দি দিছোঁ। ইয়াতে 10-12 ফুটামান নহৰু এড কৰি দিছোঁ। ৰুকি লোৱা অকণমান নাৰিকল এড কৰি দিছোঁ। 1 ইঞ্চিমান ৰুকি লোৱা আদা এড কৰি দিছোঁ। 2টা কেঁচা জলকীয়া, 2টা মিডিয়াম চাইজৰ পিঁয়াজ, আৰু লং, দালচেনি, ইলাচি অকণমান, 2টা শুকান জলকীয়া। সকলোখিনি এড কৰি ভালদৰে এইখিনি ভাজি থাকিব লাগিব। নাৰিকলটো আমি ৰুকি লোৱা দিছোঁ। আপোনালোকে নাৰিকলটো সৰু সৰুকৈ কাটিও দিব পাৰে। মোৰ আগতে ৰুকি লোৱা আছিলে, ৰুকি থোৱা, সেইকাৰণে মই ৰুকি থোৱা নাৰিকলকে দিলোঁ। এইদৰে 3-4 মিনিটমান ভালদৰে লৰাই মছলাখিনি সিজাব লাগিব। ভালদৰে লৰাই থাকিব লাগিব যাতে মছলাখিনি তলত লাগি নধৰে। এতিয়া আমি ইয়াত কাটি লোৱা ডাঙৰ চাইজৰ 2টা বিলাহী এড কৰি দিছোঁ, আৰু বিলাহীখিনি গলিবৰ কাৰণে অকণমান নিমখ দি দিছোঁ। নিমখটো হিচাপত দিব, আকৌ আমি পিছত নিমখ দিব লাগিব। মছলাখিনি ভালদৰে লৰাই 2 মিনিটমান সিজাব লাগিব। এতিয়া আমি 3 মিনিটমানৰ কাৰণে ঢাকন লগাই দিম, আৰু মাজে মাজে উঠাই পিনে ঢাকনখন অলপমান লৰাই থাকিব। মছলাখিনি লাগি ধৰিব পাৰে নহ'লে। তিনি মিনিট হৈ গ'ল আমাৰ। মছলাখিনি চাওকচোন, চব পিঁয়াজ লেৰেলা পৰি গ'ল আৰু বিলাহীও সিজিলে। এতিয়া আমাৰ মছলাখিনি ৰেডি হৈ গ'ল। এইখিনি গেছটো বন্ধ কৰি ঠাণ্ডা হ'বলৈ দিওঁ। মছলাখিনি ঠাণ্ডা হোৱাৰ পাছত আমি মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু ভালকৈ পিচি ল'ব লাগিব মছলাখিনি। এয়া আমাৰ কেঁকুৰা বনাবলৈ মছলা ৰেডি হৈ গ'ল। এতিয়া বলকচোন বনাওঁ। কেঁকুৰা বনাবলৈ মই গৰম কেৰাহী এখনতে তেল দি দিছোঁ। ডাঙৰ চামুচেৰে 2 চামুচ, আৰু জিৰা দি দিছোঁ সৰু চামুচেৰে 1 চামুচ, আৰু বনাই থোৱা মছলাখিনি দি দিছোঁ।
মছলাখিনি দি মছলাখিনি বাতিটোতে অকণমান পানী দি বাতিটো আওখালি দি দিছোঁ আৰু এইখিনি এতিয়া অলপ সময় ভালদৰে লৰাই থাকিব লাগিব। দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাই খাই চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এতিয়া আমি ইয়াত এড কৰিম অলপমান গুড়ি মছলা, হালধি 1 চামুচ, জিৰা পাউডাৰ 1.5 চামুচ, ধনিয়া পাউডাৰ 2 চামুচ, ৰেড চিলি 1.5 চামুচ। আমি বহুত জলকীয়া দিছোঁ আগত, শুকান জলকীয়াও 2টা দিছোঁ, কেঁচা জলকীয়াও দিছোঁ, সেইকাৰণে ৰেড চিলি 1.5 চামুচ দিছোঁ। আপোনালোকে নিজৰ জোখত দি ল'ব পাৰিব জ্বলাটো কোনে কিমান খায়। এইখিনি ভালকৈ লৰাই এতিয়া অকণমান গৰম মছলা দি দিছোঁ। গৰম মছলা সৰু চামুচে 1 চামুচ মানেই হ'ব। এতিয়া আমি অকণমান হিং দিব লাগিব। হিং পেটৰ কাৰণে ভাল, সেইকাৰণে আমি এতিয়া খুব মছলা দিছোঁ কাৰণে হিং অকণমান দি দিছোঁ। আপোনালোকে হিং নিদিলেও পাৰে, হিংটো অপশ্যনেল। মছলাখিনি এনেদৰে ঢাকি 4-5 মিনিটমান সিজোৱাৰ পিছত এতিয়া আমাৰ মছলাখিনি পূৰা ধুনীয়াকৈ হৈ গ'ল, ৰেডি হৈ গ'ল। এতিয়া ইয়াত আমি দিম গৰম পানী। ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, গৰম পানী দিব। এনেকৈ মছলা বনাই ল'লে গৰম পানী দিলে ভাল হয় আৰু পানীটো নিজৰ হিচাপত দিব। আমি 1 কেজি কেঁকুৰা বনাইছিলোঁ, সেইকাৰণে অলপমান সৰহকৈ পানী দিছোঁ আৰু অকণমান ভালদৰে লৰাই দিছোঁ তলত যাতে লাগি নধৰে। আৰু এতিয়া নিমখ অকণমান দি দিছোঁ, আগতেও নিমখ দিয়াই আছিলে। এটা উতল অহাৰ পাছত মই ফ্ৰাই কৰি থোৱা কেঁকুৰাখিনি দি দিছোঁ। কেঁকুৰাখিনি দি অলপমান ভালদৰে লৰাই দিব আৰু এইদৰে আমি এতিয়া ঢাকন দি প্ৰায় 15-20 মিনিটমান সিজাব লাগিব। মাজে মাজে ঢাকনখন খুলি চেক কৰি থাকিব আৰু লৰাই দিব। আপোনালোকে যদি মোৰ চেনেলটো ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব, যাতে মোৰ ভিডিঅ'বোৰ চবতকৈ প্ৰথমে আপুনি পায়। আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। এইদৰে মাজে মাজে ঢাকনখন উঠাই চেক কৰি থাকিব। এইদৰে আপোনালোকে বনাই খাই চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব দেই। ঢাকনখন খুলি ভালদৰে চেক কৰি থাকিব আৰু লৰাই দিব, তেতিয়া ভালদৰে মছলাখিনি সোমাই যাব, খাবলৈ ভাল হ'ব। পোন্ধৰ মিনিটমানৰ পিছত এয়া আমাৰ চব্জিখন হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে এতিয়া। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। Thank you for watching.